নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক আটাইয়ে ভালে আছা। আজি তোমালোকৰ ওচৰলৈ এটা নতুন বিষয় লৈ আহিছোঁ। সেইটো হৈছে গ্ল'বেল হেণ্ড ৱাশ্বিং ডে, অৰ্থাৎ গোলকীয় হাত ধোৱা দিৱস বা বিশ্ব হাত ধোৱা দিৱস। বিশ্ব হাত ধোৱা দিৱসনো আমি কিয় পালন কৰোঁ? তোমালোকে জনাটো অতি প্ৰয়োজনীয়। কিয় জানানে? আমি হাতৰ জৰিয়তে কোনো এটা বস্তু টাচ কৰিলে এঠাইৰ পৰা আন ঠাইলৈ বীজাণু হাতেৰে কঢ়িয়াই লৈ যাব পাৰোঁ। আৰু হাতখন যদি ভালকৈ পৰিষ্কাৰ কৰি নিধোঁ, খোৱা বস্তুৰ জৰিয়তে আমাৰ দেহলৈ সেইবোৰ বিয়পিব পাৰে আৰু তেতিয়া আমি বেমাৰত আক্ৰান্ত হ'ব পাৰোঁ। অৰ্থাৎ আমি আমাৰ হাতৰ জৰিয়তে বিভিন্ন বেমাৰ বীজাণু এঠাইৰ পৰা আন ঠাইলৈ বিয়পি যায়। গতিকে হাতখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজন। আৰু বিশ্ব হাত ধোৱা দিৱস আমি কোন তাৰিখে পালন কৰোঁ বুলি ক'লোঁ? 15 অক্টোবৰ। গ্ল'বেল হেণ্ড ৱাশ্বিং ডে 15 অক্টোবৰত পালন কৰা হয়। 15 অক্টোবৰত যিটো গ্ল'বেল হেণ্ড ৱাশ্বিং ডে পালন কৰা হয়, তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ বিদ্যালয় এখনত। তোমালোকে ভিডিঅ'টো চাবাচোন বাৰু। কেনেকৈ হাত ধোৱা প্ৰচেছবিলাক জনাটো অতি প্ৰয়োজনীয়। হাতখন পৰিষ্কাৰ কৰি আমি সকলোৱে ৰাখিম দেই। তোমালোকে সকলোৱে হেণ্ড ৱাশ্বিংটোত অতি গুৰুত্ব দিবা, ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি গ্ল'বেল হেণ্ড ৱাশ্বিং ডে। কি হয় আজি? গ্ল'বেল হেণ্ড ৱাশ্বিং ডে, অৰ্থাৎ বিশ্ব হাত ধোৱা দিৱস। কি হয় আজি? বিশ্ব হাত ধোৱা দিৱস। আজি আমি যে খোৱাৰ আগতে ভালকৈ হাতখন ধুব লাগে, টয়লেটৰ পৰা অহাৰ পিছত ভালকৈ চাবোনেদি হাত ধুব লাগে। আমাৰ হাতেদি বীজাণুবিলাক এঠাইৰ পৰা আন ঠাইলৈ গুচি যায়। আৰু আমি যদি হাতেৰে বেয়া বস্তু চুই আকৌ সেইখন হাতেদিয়ে খাওঁ, তেতিয়াহ'লে বীজাণুবিলাক খাদ্যৰ লগত আমাৰ পেটলৈ গুচি যাব আৰু তেতিয়া কি হ'ব? বেমাৰ হ'ব। সেইকাৰণে তোমালোকে চোৱা এতিয়া কেনেকৈ হাত ধোৱে। হাত ধোৱাৰো কেইটামান নিয়ম আছে, চাই ল'বা। মই চাবোন লৈছোঁ। চাবোন লৈছোঁ। প্ৰথমতে এনেকৈ দিলা। কেনেকৈ দিলা? এনেকৈ। তাৰপিছত ওপৰৰ ফালে দিলা। তাৰপিছত এনেকৈ দিলা। তাৰপিছত গোটেইবিলাক আঙুলি এনেকৈ দিলা। কেনেকৈ দিলা? এনেকৈ। গোটেইবিলাক দুখন হাতৰে আঙুলিবিলাক চাই লোৱা, তোমালোক চবেই ধুব লাগিব। এনেকৈ দিলা। তাৰপিছত এইকেইটা নখ এনেকৈ দিলা। আৰু এইকেইটা নখ এনেকৈ দিলা। ওপৰ তল এনেকৈ গোটেই আঙুলিবিলাক, তাৰপিছত এনেকৈ হ'ল। তাৰপিছত আমি হাতখন ধুই দিম। এতিয়া তোমালোক চবেই ধুব লাগিব, হা? কাটি দি আছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।